বেছিকৈ কথা নকওঁ মানে বেছিকৈ বস্তুবিলাকে দেখাম মানে চাই দিব অলপ স্ক্ৰীণৰে ঠিক আছে কবি এক বস্তা লৈছোঁ বাকী অলপ মানে দামটো অলপ কমকৈ আমাৰ ঘৰত মানে বিয়া আছে আমাৰ ভণ্টি ঘৰ বিয়া Ladies and gentlemen, are you ready? ৱেলকাম বেক টু মাই ইউটিউব চেনেল চেনেল ডিম্বুলক আৰু আজি মানে কি বজাৰলৈ আহি গ'লো দাম বস্তুবিলাক দাম ন কিমান মানে দেখাই আছোঁ আপোনালোকক ভিডিঅ' অলপ স্ক্ৰীণৰে চাই থকা চিলা পথাৰ আজি মঙলবাৰ বজাৰ বহে ন পুৰা তো কাৰণে বস্তুবিলাক মানে কিমান দাম কি কথা তো চাই থকা ভিডিঅ'টো অলপ স্ক্ৰীণৰে পাহাৰৰ লগত আহিছোঁ মানে মই মানুহ দেই আহিব ন মানুহ হ'লেও ধেৰ আছে ন মানুহ ধেৰ মানুহক মানে বকি থাকিবলৈ লাজ লাগে ন সেই কাৰণে বেছিকৈ মানে কি বস্তুবিলাকে দেখাম মই বৰ অলপ কথা নকওঁ মানে আপোনালোকক চাই দিব ভিডিঅ'টো কবি এক বস্তা লৈছোঁ বাকী অলপ মানে দামটো অলপ কমকৈ পায় আমাৰ ঘৰত মানে বিয়া আছে ভণ্টি ঘৰ বিয়া মানে বস্তুবিলাক লৈ ল'লোঁ মানে বেঙেনা চেঙেনা লৈ ল'লোঁ আপুনি যিহেতু মানে বিয়া আছে ন তুলনি বিয়া আছে সেইকাৰণে বজাৰ কৰিব আহিলোঁ এই মঙলবাৰ বজাত বস্তু পাপা মা মই মানে আৰু গাড়ীত আহিছোঁ মানে বস্তুখিনি আকৌ এতিয়া গাড়ীতে দিব লাগিব মানে মই এতিয়া ৰখি আছোঁ আৰু পাপাহঁতে পূৰা বজাৰ কৰিছে মই ৰখি আছোঁ পূৰা এইখিনি বস্তু মানে এইখিনি লোৱা আছে আৰু আগত মানে বস্তু আছে মানে লোৱা মানে গাড়ীত সোমাই আছে আৰু বস্তু নিজৰ অলপ স্ক্ৰীণৰ চাই থকা মানুহক মোৰ মানে কি যিহেতু আৰু মানে কি ইমান মানে বকিবলৈ লাজ লাগে ন বহুত মানুহ আছে ন ইয়াত মানুহ চাই লোৱা মানুহ চাই লোৱা মানুহ চোৱা নাই গাইছ মানুহ তামাম মানুহ চোৱা মানুহ আজি যিহেতু অসম বন্ধ বুলি কৈছিলে কিন্তু অসম বন্ধ কোনো মনাই নাই মানে বজাৰ দোকান চব খোলা আছে অকল বাছেই নাই চলা আৰু চব বজাৰ দোকান চব পেনী চব খোলা আছে আৰু বস্তু এয়া ল'লোঁ আৰু মানে কি আৰু বস্তু মানে আগত মানে গাড়ীত থৈ আহিলোঁ এইখিনি বস্তু আৰু মা পাপা এইজন ঘৰত ভাত খাই নাই সেইকাৰণে ভাবিলোঁ ৰুটি আৰু এই পানী বটল আহিলোঁ ৰুটি খাওঁ দিয়ক ক গাইছ খাই লওঁ খাই অহাৰ পিছত দেখাইছোঁ আপোনালোকক Ready?
ऐसी झील ना छुप छुपाए ना छुप छुपाए ना छुप छुपाए ऐसी মানে কি ভাত খালে ন সেইকাৰণে ना छुप छुपाए ना छुप छुपाए শিখৰ খাকিয়া পাই শিখৰ ডলা গাইজ বজাৰ কৰি হৈ গ'ল এতিয়া আমি ঘৰত যাব লৈছোঁ মানে বস্তু উঠাইছোঁ আৰু গাড়ীত ऐसी झील ना छुप छुपाए ना छुप छुपाए ना छुप छुपाए মানে কি মানে বহুত মানুহ হয় মানে মঙলবাৰে বুজে মানে বহে বজাৰখন মঙলবাৰে বহে তো ইয়ালৈ আহিব বস্তু মানে কি ৰাতিপুৱা আহিলে মানে বস্তুটো বহুত সস্তাকৈ পায় মানে ৰাতিপুৱা মৰ্ণিং আহিব বহুত মানুহ হয় এই তাতে অসম বন বুলি কৈছিলে কিন্তু কোনো মনা নাই অসম বন এই গাইজ বস্তু ভৰাই ল'লোঁ পূৰা ফাইনেলি তো আমি এতিয়া ঘৰত যাম মানে আজি মানে তামাম মানুহ হৈছে মানে তামাম মানুহ আপোনালোকে বজাৰ কৰিব আহিলে মানে মৰ্ণিং আহিব ৰাতিপুৱা মৰ্ণিং আহি যাব বস্তু মানে পূৰা সস্তাকৈ পায় মানে ভিডিঅ'টো আজিলৈ ইমান আছিল যদি অলপ যদি ভাল পালে ভিডিঅ' প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ চেনেলটো কোনোবা যদি নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু আজিলৈ বাই বাই জয় অসম।